এজন ছাত্ৰক মানসিকভাৱে হত্যা, এজন ছাত্ৰক শাৰীৰিকভাৱে ঘূণীয়া, নেতৃত্বত এইজন ছাত্ৰ নেতাৰূপী অসুৰ ৰাহুল ছেত্ৰী। 2019 চনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীয়ে এতিয়াও এৰিব পৰা নাই হোষ্টে দিয়া দাদাৰ চৰিত্ৰ। এটা ছাত্ৰ সংগঠনৰ ৰাজ্যিক নেতৃত্বৰ দায়িত্বত থাকিও ৰাহুল এণ্ড কোম্পানীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱাগত ছাত্ৰক কি পৰ্যায়ত অত্যাচাৰ কৰে শুনক। আৰু আগতো তাই মানে কয় মা বোলে এনেকুৱা ৰাতি ৰাতি শুবলৈ নিদিয়ে, পঢ়িবলৈ নিদিয়ে, ফোন কৰিলে দৰ্জাকেইটা লাট মাৰে, আকৌ বোলে আহি মদ খায় আমাৰ ৰুমকেইটাতে, আৰু আমাকো কয় বোলে মদ খা বোলে, আমি বোলে মদ নাখাওঁ। আৰু যদি মৰি যোৱালে ইয়াৰ ৰিক্সটো কোনে ল'লেহেঁতেন? ল'ৰাটোৰ অৱস্থা বেয়া এতিয়ালৈকে ডক্টৰো আমাক একো জবাব দিয়া নাই। ল'ৰাটো মাতি আছে, নামো লৈ আছে ল'ৰাটো। এতিয়ালৈকে আপোনালোকে মিডিয়াই সুধিলক, তাক সুধিব পাৰে, আপোনালোকে নিউজত দিয়ক, গোটেই মানে অসম গম পায়, মিনিষ্টাৰ টকাত গম পাব লাগিব কেছটো। হয়, মদ খাবলৈ জোৰ কৰে, পঢ়িবলৈ নিদিয়ে, শাৰীৰিকভাৱে কৰে অমানৱীয় অত্যাচাৰ, আৰু পৰিণতি এয়া। আনন্দ শৰ্মা নামৰ এই ছাত্ৰজনে এতিয়া যুঁজিছে মৃত্যুৰ সৈতে। সেহাই আনন্দ শৰ্মাই কৈছে, তলত মাৰিছে, মূৰত মাৰিছে, মাৰি আছে। ৰাতি 5টা বজাত ৱাৰ্ডেন ছাৰৰ এগেইনষ্টত কোন কোন আছিলে এনে? কোন আছিলে তুমি? মই নাম বুজিছিলোঁ। কোন কোন আছে? এম কমৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আনন্দ, PNGB আৱাসৰ আৱাসী। আনন্দে মদ নাখায়, ভাং নাখায়, নিশা পঢ়িব বিচাৰে। ৰেগিঙৰ বিৰুদ্ধে অধীক্ষকক অভিযোগ দিয়ে, সেয়াই অপৰাধ। শনিবাৰে নিশা 10 বজাৰ পৰা দেওবাৰে পুৱা 5 বজালৈকে মাতাল ৰাহুল ছেত্ৰী আৰু PNGBৰ গুণ্ডা বাহিনীয়ে অত্যাচাৰ কৰিছিল আনন্দক। প্ৰাণ ৰক্ষাৰ বাবে দুমহলৰ ওপৰৰ পৰা জঁপিয়াই দিছিল আনন্দে। কঁকাল ভাগিল, আহাত ভৰি ভাগিল। এতিয়া মৃত্যুৰে যুঁজ আদিত্য নাৰ্ছিং হোমত। কালি ৰাতি 10টা পৰা গোটেই ৰাতি মাৰিছে তাক, ৰাতিপুৱা 5টালৈকে মাৰিছে। এতিয়া 5টা বজালৈকে মাৰিছে, তেতিয়া তাক হাতত কি কৰিলে, ৰাতিপুৱা টাইমত মদ বটল ধৰাই দিলে আৰু গাঞ্জা ধৰাই দিছে। তই যদি কমপ্লেইন কৰ, তোৰ ফালৰ পৰা আমি কমপ্লেইন দি দিম, তই মদ আৰু গাঞ্জা খাইছিলি কাৰণে আমি তোক মাৰিছো বুলি। এই ৱাৰ্ডেনক চালে মাতিম বুলি কৈছিলে। এই ৱাৰ্ডেনৰ বোলে এই ল'ৰাটোক ধৰ পেলাই আজি মাৰি পেলাম বোলে। 100টামান আছিলে হা, মেন আছে 4টা নে 5টা, সি নাম কৈ আছে ল'ৰাটো হা। তাৰপিছত তাৰ ডিঙিটো ধৰিছে, যেতিয়া ই নিজৰ জান বচাবলৈ কাৰণে সি থাৰ্ড পলৰ পৰা জঁপিয়াই দিলে তলত। এতিয়া তাৰ কঁকাল ভাগি গৈছে, ভৰি এটা ভাগিলে, 2টা হাত ভাগিলে। এতিয়া তাৰ ডিচিজনটো কোনে ল'ব? এতিয়া কোন ইউনিভাৰ্চিটিয়ে ডিচিজন ল'ব কওক? আজি মোৰ ল'ৰা নহয়, আৰু 4টা ল'ৰাক মাৰিছে, সেইকেইটা ইমান হেৰি হোৱা নাই। লেকিন আজি মোৰ ল'ৰা বুলি নহয়, আজি কাৰোবাৰ ল'ৰা হওক, আজি এনেকুৱা যদি হ'ব, কোন মানুহে ইউনিভাৰ্চিটিত পঢ়াব কওক? এতিয়া শুনক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপিত হোৱা কেতবোৰ ভয়ংকৰ অভিযোগ। PNGB হোষ্টেলত হোৱা ৰেগিঙৰ বিৰুদ্ধে ইতিপূৰ্বে অধীক্ষক ডক্টৰ দিব্যজ্যোতি দত্তক লিখিত অভিযোগ দিছিল আনন্দ শৰ্মাই। কিন্তু অধীক্ষকৰ উত্তৰ শুনিলে আচৰিত হ'ব আপুনিও। ইয়াৰ বিপৰীতে দেওবাৰে ভয়ানক ঘটনাটো ঘটাৰ পিছতো সংবাদ মাধ্যমক কোনো কথা নজনাবলৈ আনন্দৰ মাতৃক অনুৰোধ কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ৱাৰ্ডেনক জনালো, ৱাৰ্ডেনে ক'লে বোলে মই গ'লে বোলে গোটেই ল'ৰাকেইটা মোক ঘেৰাউল কৰি দিয়ে বোলে, লিখিত দি দিবলৈ। তাৰপিছত লিখিত দিলে, তাৰপিছত ৱাৰ্ডেনে আমাক নাম্বাৰ এটা দিলে বোলে, আমাৰ একদম ওপৰত নাম্বাৰ বোলে আপোনালোকে কমপ্লেইন দি দিয়ক বুলি। আমি ফোন কৰি একদম ওপৰলৈকে কমপ্লেইন দিলোঁ কি এনেকুৱা হোষ্টেলত হৈ আছে বুলি। তেতিয়ালৈকে ইউনিভাৰ্চিটিয়ে একো মানে ডিচিজন লোৱা নাই হা। এতিয়া কালি ৰাতি 10টাৰ পৰা গোটেই ৰাতি মাৰিছে তাক, ৰাতিপুৱা 5টালৈকে মাৰিছে। এতিয়া মই যাওঁ FIR দিবলৈ। মোক মিডিয়া মাতিবলৈ মনা কৰিছিলে, লেকিন মই কৈছোঁ মাতিম। মই ইউনিভাৰ্চিটিৰ পৰা মোক মনা কৰিছিলে মিডিয়া মাতিবলৈ, লেকিন মই কৈছোঁ মই মিডিয়া মাতিম, গোটেই অসমক জনাম। মই মিনিষ্টাৰ টকাত গম পাব লাগিব কি ইউনিভাৰ্চিটিত কি চলি আছে ঘটনা। মই FIR লিখাবলৈ যাওঁ। ঘটনাৰ বিৰুদ্ধে জাগি উঠিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ। মৌন প্ৰতিবাদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত। ৰাহুল ছেত্ৰীৰ দৰে ছাত্ৰ নেতা তথা তেওঁৰ অনুগত জ্যেষ্ঠ ছাত্ৰৰূপী একাংশৰ দাদাগিৰিত লজ্জিত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ।
যিগৰাকী প্ৰাক্তন ছাত্ৰৰ নাম ইয়াত সাঙুৰ খাইছে ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে মাকে সদৰি কৰিছে বা ভগ্নীয়ে সদৰি কৰিছে ছাত্ৰজনেও সদৰি কৰিছে ৰাহুল চেত্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদক আমি আজি নিজে লাজ পাইছোঁ আমি এগৰাকী ছাত্ৰ একতা সভাৰ ময়ো আগতে প্ৰাক্তন এগৰাকী সম্পাদক আছিলোঁ গতিকে এগৰাকী ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদকে আৰু এটা সংগঠনৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰ্তমানৰ কেন্দ্ৰীয় নেতৃত্বৰ সাধাৰণ সম্পাদক এগৰাকী সাধাৰণ সম্পাদকে এনেকুৱা ধৰণৰ কাম কৰিব বিশ্ববিদ্যালয়ত তেওঁ প্ৰাক্তন ছাত্ৰ তেওঁ আহি পিনে হোষ্টেলত মাৰপিট কৰিব ছাত্ৰক অমানসিক অত্যাচাৰ কৰিব পশুতুল্যৰ ব্যৱহাৰ কৰিব পাষাণ চৰিত্ৰৰে নিজৰ মানসিকতা দেখুৱাই পিনে এগৰাকী ছাত্ৰক নিৰ্মম নিৰ্যাতন কৰিব এনেকুৱা ধৰণৰ ঘটনা কিন্তু আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ এটা কথা কিন্তু স্পষ্ট ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সেই সন্মানীয় ছাত্ৰাবাসৰ যিগৰাকী ৱাৰ্ডেন আছিলে প্ৰায় 4 মাহৰ পূৰ্বে পৰিয়ালবৰ্গ জনাইছিলে কিন্তু ছাত্ৰাবাসৰ অধীক্ষকগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ পৰিণতিত আজি এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে এইটোৱে আহ্বান কৰিছোঁ যে কাৰণ আমি এডমিশ্যনৰ সময়ত আমি সকলোৱে এণ্টি ৰেগিঙৰ এফিডেভিট ছাবমিট কৰোঁ আৰু লগতে এইটো অতি লজ্জিত বিষয় যে সি ৰেগিঙৰ এগেইনষ্টত সি কমপ্লেইন কৰিছিলে আৰু তাৰ কাৰণে আজি তাক এনেকৈ মাৰপিট কৰা হৈছে মানে এইটো বস্তু কমপ্লেইন কৰাৰ পিছতো কিয় কোনো ষ্টেপ মানে নল'লে কিয় মানে একো মানে ব্যৱস্থা গ্ৰহণ নকৰিলে কাৰণ সেইটো বস্তু মানে আমি দাবী ৰাখিছোঁ যাতে ৰেগিঙৰ এগেইনষ্টত যাতে কিবা ব্যৱস্থা গ্ৰহণ কৰক কি মুখ্যমন্ত্ৰী কি শিক্ষামন্ত্ৰী সকলো তৎপৰ হৈ পৰিছে এই ঘটনাক লৈ প্ৰথমে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ দোষীক কঠোৰ শাস্তিৰ দাবী ইয়াৰ পিছতেই প্ৰত্যক্ষ প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ দোষীক কঠোৰ শাস্তি দিয়াৰ ঘোষণা উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাৰো পুলিচে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মোক জনাইছে যে তেওঁলোকেও আজিৰ ভিতৰত কঠোৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিব আৰু এই ঘটনাক মই নিন্দা কৰিছোঁ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষ তথা পুলিচক মই কঠোৰতম পদক্ষেপ লোৱাৰ কাৰণে আহ্বান জনাইছোঁ দোষীয়ে কেতিয়াও সাৰি যাব নোৱাৰে আমি ষ্ট্ৰিক্ট একশ্যন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বিশ্ববিদ্যালয়ৰ নীতি নিয়মৰ মাজত থাকি লোৱা হ'ব সেইটো আমি আশ্বাস দিব পাৰোঁ মই বিশ্ববিদ্যালয়ৰ মুৰব্বী হিচাপে এয়া পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱালৰ সংবাদমেল মূল কালপ্ৰিট প্ৰাক্তন ছাত্ৰ ৰাহুল চেত্ৰী তথা আন 4 সহযোগী বৰ্তমানৰ ছাত্ৰক্ৰমে দিব্যজ্যোতি গগৈ শুভ্ৰজ্যোতি বৰুৱা নিৰঞ্জন ঠাকুৰ আৰু কল্যাণ দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বৰ্তমানৰ ছাত্ৰ 4জনকেই শ্ৰেণীত প্ৰৱেশতো নিষেধাজ্ঞা পিএনজিবি আৱাসৰ মুঠ 18জনক আৱাসৰ পৰা বহিষ্কাৰ এজনক পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা গোটেই ঘটনাটো এটা ৰেগিঙৰ ঘটনা আৰু ৰেগিঙত তেওঁ স্বীকাৰ কৰিছে তেওঁ হেৰি কথা কৈছে ছাত্ৰজনে যে তেওঁ গোটেই ৰাতি প্ৰহাৰ কৰা হৈছে ছাত্ৰজনক বাথৰুমত পৰা কথাটো মিছা সেইটো সত্য নহয় শ্লিপ খাই পৰা কথাটো মিছা আমি যিটো অনুসন্ধান কৰি পালোঁ ছাত্ৰজনে যিহেতু গোটেই ৰাতি তেওঁক অত্যাচাৰ কৰা হ'ল তেওঁ প্ৰাণ বচাবৰ কাৰণেহে তেওঁ জঁপিয়াই দিলে মানে যিহেতু তেওঁলোকৰ মোবাইলকেইটা কাঢ়ি লোৱা হৈছিলে কাঢ়ি লোৱাৰ কাৰণে ৱাৰ্ডেনজনে গম নাপালে ৱাৰ্ডেনজনক ল'ৰাজনে এই যিজন 3জন ল'ৰাই তেওঁ হস্পিটেল ইতিমধ্যে আমাৰ এণ্টি ৰেগিং কমিটিৰ সিদ্ধান্ত অনুসৰি ৰাহুল চেত্ৰী তেখেত আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ একালৰ সম্পাদক আছিল তেওঁৰ ওপৰত ইতিমধ্যে আমি FIR দিয়া হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আৰু ইয়াৰ উপৰিও আৰু 4জন ছাত্ৰ দিব্যজ্যোতি গগৈ শুভ্ৰজ্যোতি বৰুৱা নিৰঞ্জন ঠাকুৰ কল্যাণ দত্ত এই গোটেইকেইগৰাকী ছাত্ৰৰ ওপৰতো বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ইতিমধ্যে আমি আমাৰ থানাত FIR দিয়া হৈছে এই ছাত্ৰকেইজনৰ ওপৰত এণ্টি ৰেগিং কমিটিৰ সিদ্ধান্ত অনুসৰি আমি ইতিমধ্যে FIR দিছোঁ আৰু লগতে ৰাহুল চেত্ৰীৰ বাদ দি যিহেতু ৰাহুল চেত্ৰী তেওঁ আমাৰ ছাত্ৰ নহয় প্ৰাক্তন ছাত্ৰ ৰাহুল চেত্ৰীৰ বাদ দি বাকী 4জনক আমি সাময়িকভাৱে শ্ৰেণীত উপস্থিত থকাৰ পৰা বাৰণ কৰা হৈছে এণ্টি ৰেগিং কমিটিৰ সিদ্ধান্ত অনুসৰি আৰু 18জন ছাত্ৰক আমি বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ পৰা আমি এক্সপেল কৰিছোঁ আৰু 18জন এই 5জনৰ বাদ দি আৰু 18জন পলাতক ৰাহুল চেত্ৰীক বিচাৰি অব্যাহত আৰক্ষীৰ অভিযান তিনিচুকীয়াৰ লেখাপানীস্থিত ৰাহুলৰ ঘৰত উপস্থিত আৰক্ষী ৰাহুলক নাপাই আটক কৰা হৈছে তেওঁৰ ভাতৃ ৰুবুল চেত্ৰী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই নিজেই উল্লেখ কৰিছে ৰেগিঙৰ নামত চলা বৰ্বৰতাৰ কথা কিন্তু পিএনজিবিৰ অধীক্ষক ডক্টৰ দিব্যজ্যোতি দত্তৰ বিৰুদ্ধে নৰম কৰ্তৃপক্ষ
আবাসত ৰেগিং হোৱা বুলি অভিযোগ দিয়া হৈছিল অধীক্ষক ডক্টৰ দত্ত। কিন্তু তাৰ পিছতো সমগ্ৰ বিষয়টো সন্দৰ্ভত দিব্যজ্যোতি দত্ত নিশ্চুপ আছিল কিয়? পঞ্জীয়কক প্ৰশ্ন সাংবাদিকৰ। আপোনালোকে হোষ্টেলটোৰ পৰা যিটো ৱাৰ্ডেনৰ যিটো কোৱাৰ্টাৰ সেইটো জাষ্ট কেইমিটাৰমান আঁতৰত হোষ্টেলত কনষ্টেণ্ট ট্ৰেকিং হৈ আছে কমপ্লিটলি চিকিউৰ। আজি আমি নিজে তথ্যভিত্তিত যেতিয়া আমি হোষ্টেলত গৈছো তাৰ যিকেইজন এমপ্লয়ী আছে, গাৰ্ড আছে, কুক আছে, তেওঁলোকে আমাক মানে সম্পূৰ্ণ কথাবিলাক কৈছে। তো ৱাৰ্ডেন কেতিয়াও আহি তেওঁ নিজে জানিবই লাগে যে এইকেইদিন পাৰ্টিকুলাৰলি মানে ৰেগিং হ'ব পাৰে বা হোৱাৰ চান্স আছে। তেওঁ যদি মানে আমাৰ সতীৰ্থসকলে এইটোৱে কৈ আছে যে তেওঁ যদি কনষ্টেণ্ট তাত যদি ৰাউণ্ড মাৰে, আজি যদি চিকিউৰিটি ইনচাৰ্জে ৰ'ব মোক ক'বলগীয়া আছে, ইয়াত যদি চিকিউৰিটি ইনচাৰ্জে মিষ্টাৰ তালুকদাৰাই যে কৈছে তেওঁ ব্ৰেথ এনালাইজাৰ লৈ হোষ্টেলে ৰুমে ৰুমে ঘূৰিবলগীয়া হৈছে, তাৰমানে কিমানটো পৰ্যায়ত পাইছেগে ইউনিভাৰ্চিটি। অধীক্ষক ডক্টৰ দিব্যজ্যোতি দত্তৰ ভূমিকাক লৈ উঠিছে প্ৰশ্নৰ। মাকজনীয়ে মিছা কথা নকয়, ল'ৰাটোক চৰিয়াই বেহাল কৰি 5টা বজালৈকে তাক মদ আনিবলৈ বাধ্য কৰোৱা হৈছে। এই যে মদ যে হোষ্টেলত যে ভৰপূৰভাৱে চলি আছে, এইটো ৱাৰ্ডেন, আপোনালোকে ৱাৰ্ডেনক ৰক্ষণাবেক্ষণ দিয়া যেন লাগি আছে। কোনো ধৰণৰ একশনেই লোৱা নাই, কাৰণ প্ৰত্যেকবাৰে দেখা যায় ষ্টুডেণ্টৰ ওপৰত কিবা এটা ৰাষ্টিকেশ্যন হ'ল, পৰীক্ষা কেইটামান দিয়া হ'ল, পাৰ্মানেণ্ট চলিউশ্যন হয়। সেইটো কাৰণে ৰেগিংটো চলি আছে, কণ্টিনিউ চলি আছে। আপোনালোকে যি ধৰণে গাপ দিবলৈ খুজি আছে, চৰি টু চে মানে আপোনালোকে গাপ দি আছে, গাপ দিছে আৰু অকল ষ্টুডেণ্ট সমাজৰ মাজত আপোনালোকে পাৰ পাব বিচাৰি আছে। আপোনালোকে ৱাৰ্ডেনৰ লগত আপোনালোকৰ কিবা এটা মানে ক'ব গ'লে হেৰি আপোনালোকে ইউ হেভ চাম নেক্সাছ উইথ দ্য ৱাৰ্ডেন। সাংবাদিকৰ ক্ষুৰোদ্ধাৰ প্ৰশ্নত যেন বিব্ৰত কৰ্তৃপক্ষ। অৱশেষত পঞ্জীয়ক ডক্টৰ সোণোৱালে ক'লে কোনো দোষী সাৰি যাব নোৱাৰিব। মই কৈছো ন, দোষী হলে সি কোনো হাৰি নাযায়। যদি মই দোষী হৈছো ময়ো হাৰি নাযাওঁ, মই ইমানে ক'লো, মই সেইটোৱে ক'লো। নাই তেনেকুৱা কথা নহয়, তেনেকুৱা কথা নাই। আমি অভিযোগটো আহিছে হয়, অভিযোগটো মানে যে তেওঁ দোষী এনেকুৱা কথা নহয়। গতিকে যদি দোষী হয়, মই যদি দোষী হয়, মই তাৰ কাৰণে পানিছমেণ্ট হ'ম। কিয় এই মানসিকতা, কিয় এনে ব্যৱহাৰ? আনন্দ শৰ্মা নামৰ সেই দুৰ্ভগীয়া ছাত্ৰজন, সেই দুৰ্ভগীয়া পৰিয়ালটোৰ মৰ্মবেদনা বুজিব কোনে? চৰম শাস্তি পাওক দোষীয়ে। লজ্জাজনকভাৱে একাংশ শিক্ষাগুৰুৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হোৱাটো আজি বৰ পৰিতাপৰ বিষয়। কেমেৰা পাৰ্চন সঞ্জীৱৰ সৈতে দেৱজিৎ চুতীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।